खबर कि आज माँ और आब्बा ही आसे मैं मर्निंगते उठिलो और उठिब तो लगिबई घर चर साफा कर धुनिया कर फुलगছত पानी चानी दी जूता চেণ্ডেল কি আছে সেইবিলাক শুকাই মেলি पूरा মানে বজাৰ কৰিলোঁ ভেটাপাৰাৰ পৰা গোল্লা চোল্লা মানে এইবোৰ বজাৰ কৰি মেলি একদম মাংস চাংস লৈ আহি পাচলি চব্জি যি আছে লৈ আহি পেলাই মানে অলৰেডি চব্জি কাটি মাংস চাংস কাটি মেলি যিবিলাক যেনেকুৱা চাফা কৰিব লাগে মানে কাটি মেলি আৰু এইবিলাক কৰি এতিয়া মাংস মই অথনিয়ে পাতি দিলোঁ ধুনীয়া কৰি মাংস পাতি অথনি দিলোঁ তো মাংস আৰু দালি এইফালে পাতি দিছোঁ আৰু ভাত বনাম মাহঁত আহি আছে আহি পাব অলপ দেৰি কৰি ভিডিঅ'টো চাই থাকক তো গাইজ তৰকাৰী চকে বনালোঁ অথনিৰ পৰা আৰু লগত ভাতটো তুলি দিছোঁ ভাতটো হৈ আছে বাৰু মাহঁতেও গাড়ীত উঠিলে আহি পাব অলপমান দেৰি কৰি নগাঁৱৰ পৰা আহিবতো 2 ঘণ্টা 2.5 ঘণ্টামান লাগে আৰু এইটো ইমান ধুনীয়া মেকুৰীটো কিবা খাবি কিবা আনি দিছোঁ ৰ আহ 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 কিবা এটা খাবলৈ দিওঁ তাকে সেইটোৱে কেকটো কাটা নাই কেকটো কাটা হ'লে কেকটোৱে দিব পাৰিলোঁহেঁতেন ইয়াতে খা নাই এইটো খাই নেকি চাওঁ খাইছে খা মাংস দালি হ'ল পিছত পাৰিলে চালাডটো বনাই দিম আৰু এইফালে ভাত তুলি দিছোঁ ভাত হৈ আছে এইফালে মেকুৰীটোক কিবা দি দিছোঁ খাবলৈ কাৰণে কাম লাগি আছে সেইটো ৰুমতে অলপ বহোঁগৈ সেইটো দি দৰ্জাটো অলপ খুলি দিওঁ তেতিয়া অক্সিজেনটো পাম মানে ভাতটো হ'বই বুজিছোঁ আৰু ভাতটো হৈ আছে ফেনটো লগাই থৈছোঁ তাৰপিছত ইয়াতে বতাহ খাই আছোঁ আৰু ভাত চাত হৈ গ'ল আৰু চব মাত আহি পাব অলপ দেৰি কৰি অৱস্থাটো এনেকুৱা একদম গাটো অলপ দেৰি কৰি ধুই ল'ম মাংস বনালোঁ গৰম হৈ আছে ন এনেকুৱা ইয়াতে দালি বনালোঁ এনেকুৱা কৰি ভাত বনালোঁ পিছত চালাড পাৰিলে বনাম পটটো সোমাই গৈছে এইটো ওলাব লাগিব অলপ দেৰি কৰি মা আৰু আব্বা আহি পাব মানে আব্বা মা আহিলে ভাল লাগে বহুত মনটো সেইটো কাৰণে বাপেক মাকৰ লগতো থাকিব মন যায় কিন্তু এতিয়া গুৱাহাটীত থাকোঁ বুলিহে মোৰ ফেভৰেট গান হয় বহুত কেইটামান আছে বহুত কেইটা গানেই আছে এনেকুৱা টাইপৰ ফেভৰেট হয় বহুত ভাল লাগে এনেকুৱা টাইপৰ গানবোৰ শুনি বহুত ভাল লাগে আপোনালোকেও শুনিব দিছোঁ
চালাড বনাম। ফাষ্টফুডৰ দোকান দুখন চালোঁ, এখন কিনিলোঁ আৰু এখন আছে চাই থৈছোঁ, এখন অলৰেডি কিনা হৈ গ'ল। তো ল'ৰাও পালোঁ, জাগাও পালোঁ, মানে সেইটো অলপ ভাবিছোঁ ডেক'ৰেশ্যন কৰাই কাৰোবাক দি ক'ৰবাত বহাই দিম আৰু এটা ইয়াতে বহাম। এতিয়া মই ধুনীয়া কৰি চালাড বনাওঁ ঘৰত। চালাডটো হৈ গ'ল, মানে নিমখ দিয়া নাই, নহ'লে পানী হৈ যাব, কাটি পেলাই থৈ দিছোঁ আৰু ৰেডি। মোৰ চব ৰেডি হৈ গ'ল আৰু মই এতিয়া ধুনীয়া কৰি গা ধুওঁগৈ। অলৰেডি মই গা ধুলোঁ, ধুই পেলাই এতিয়া এক কাম কৰোঁ, দালিখিনিত আৰু অলপ পানী দিওঁ, পানী দি পেলাই সেইখিনি আৰু অলপ উতলাই দিওঁ, ধুনীয়া হ'ব। আৰু মাহঁত অলপ পিছত আহি পাব আৰু মানে বহুত ভোক লাগি গৈছে। মানে মাহঁত বা ক'ত পালে, এবাৰ ফোন মাৰিছোঁ, মানে ৰিচিভটো মানে কৰা নাই, কাৰণ গাড়ীৰ ভিৰত চাগৈ। আৰু আকৌ এবাৰ ফোন মাৰিম, মানে পাব অলপমান পিছত আহি পেলাই, কেতিয়াবা পায়। আকৌ এবাৰ ফোন মাৰি লওঁ। এইখিনি হৈ আছে আৰু অলপ ৰেষ্ট কৰোঁগৈ বিচনাতে। মোৰ আব্বা মা আহি গ'ল। এইয়া মা, আব্বা ক'ত গ'ল? আব্বা মা পূৰা সন্ধ্যাই হৈ গ'ল, পূৰা আন্ধাৰ হৈ গ'ল আৰু আমি এতিয়া ভাত চাত খাম লাহে কৰি। বাহিৰত পূৰা সন্ধ্যা হৈ গ'ল একদম।